মই আবো বুলি গম পাইছিম পাই এবাৰ ৰাস্তাত পানী চানী মাৰছি কি খবৰ হিৰো আৰু মই আজি ঈদৰ বজাৰ কৰিব যাই আছোঁ বৰ্তমান ৰাস্তাত গাড়ীত উঠা যাই আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি থৈ যাব বলক আজি ঈদৰ বজাৰ কৰিও আমাৰ ৰঙিয়াখনো একবাৰ আপোনালোকক দেখাওঁ ভিডিঅ'টো সম্পূৰ্ণ চাব দেই কিন্তু গাইছ একে আছে ৰঙিয়া বজাৰ মানে কি গম পাইছে না আপোনালোকে মানে কি পাকিস্তানী স্যুট চবুতে মানে বিচৰি আছে কি পাকিস্তানী স্যুট ভিৰৰ মাজত যোনে সভ্যতা পালন কৰে সি আহিছে কি স্যুট বিচৰি পাব পাকিস্তানী স্যুট হ'ব দাদাটোক মই কিমানবাৰ সুধিলোঁ দাদা পাকিস্তানী স্যুট হ'ব দাদাটো ইগন'ৰ কৰি দিলে সেইকাৰণে মই মই দোকানখনত থৈ গুচি আহিছোঁ স্যুট ভিৰৰ মাজত উল্লেখতাটো হৈছে কি ব্লগাৰ মানুহ এখন হৈছে দোকান মই যাওঁ দে তাৰপৰা ওলাই ভাই কি বেয়াকৈ নামি গলিটো দি মোৰ মানুহটো ধৰছি আৰু বেছি যদি পেটলা মানুহ হ'লে নধৰিলে আহি ওলাই আহি মই গুচি আহিছোঁ তাৰ পৰাই পাপ্পা এইটো আছে নেকি এইটো আছে আৰু বেলেগ নাই চাহ দিছোঁ উলিয়াই দি সেইটোৰ পৰাই পাকিস্তানী শ্বুট মোৰ কেঞ্চেল কিবা খং উঠছি নেকি চলাটো দিবেই নোসোধে ভাই তাৰ কিজানি বল লাগি গৈছে মানুহ দোকানৰ কাষ্টমাৰ দেওঁতে চলাটো কি বেয়াকৈ মই সুধি সি চলাটো নেদে লাষ্টত সেইটোও নললোঁ ভাল নালাগিল মই থৈ পইচা এন্দৰে ভাই ইয়াতে যদি আৰু যদি হোত আহি যায় তেনেহ'লে আৰু এতিয়া ৰঙিয়া উল্টিব আৰু সৰু সৰু গলিত মই ইয়াতে চুনো কিবাকৈ আহি মই সৰু সৰু গলিটো দি পাৰ কৰিলোঁ আৰু সেইটো চলাও নললোঁ দেখোঁ চলাটো অলপো ভাল নালাগিল কিছুমান মানুহ চাদা মাৰাটো ব্যস্ত পিছত ডাইৰেক্ট আহি বাছত উঠিলোঁ বাছত উঠি কেনে আৰু পূৰা ঘৰ পামেই আৰু যাই আছোঁ বাছত আৰু আমাৰ অসম দেখছে কি ধুনীয়া ধুনীয়া বিনা পইচাতে পাউডাৰ পায় গাড়ীৰ পৰাই নামলোঁ এইটো আমাৰ হিৰো আৰু আমি বজাৰ কৰিলোঁ এইগিলা কাপোৰ আৰু এইগিলা আমাৰ অসমত ধৰি লওক বিনা পইচাৰ পাউডাৰ তাৰমানে পাউডাৰৰ কোম্পানী আছে এতিয়া পাউডাৰগিলা লুট কৰে বিনা পইচাত পাউডাৰ পাব লগা হ'লে এনেকুৱা ডাঙৰ ডাঙৰ থাৰগিলা নামাই দিব লাগিব এইটো হৈছোঁ মই যিটো কামত মানে বজাৰ কৰি কৰি হাতৰ বিষ বাপৰে কি গৰমে কি বজাৰে চুলি নাচাকে আউঠে মত বেলা হৈ গ'ল এইটো আমাৰ ছাৰ ইটোৰ বজাৰ আহিৰো হাই কৰি দিয়া হাই বাই